ৰাতিপুৱা আজি খবৰ পালোঁ যে যোৱাকালি 1 নম্বৰ শ্ৰীৰামপুৰীয়া জোনাইত সুভাষ সাহু বুলি নামৰ মানুহ এজনক গুৰুত্বপূৰ্ণভাৱে গুলিয়াই দিছিলে বুলি। তাৰপিছত আমাৰ পাৰ্টি আমি টিম আহিলোঁ, আহি তদন্ত কৰাৰ পিছত আমি গম পাওঁ যে 4জন ল'ৰা আহি পেলাই ৰাতি তেখেতক পইচা পাতি আৰু চিগাৰেট বিড়ি এনেকৈ বিচাৰা বুলি আমি গম পাইছিলোঁ। তাৰপিছত তেখেতক নিদিয়াৰ কাৰণে তেখেতক শ্বুট কৰি দিয়ে বুলি আমি এতিয়া তদন্তত আমি ইতিমধ্যে গম পাইছোঁ। নেকি কোন পাৰ্টিবোৰ সন্দেহ কৰিছে? এতিয়াতো আমাৰ তদন্ত চলি আছে, এতিয়া মই ক'বলৈ অলপ দিগদাৰ হ'ব। তেখেত এতিয়া AMCH ডিব্ৰুগড়ত এডমিট হৈ আছে। এতিয়া আমাৰ তদন্ত চলি আছে। এতিয়া কিমান যায় গুলি লাগিছিল? এতিয়া আমিতো তদন্ত আমি শুনাৰ মতেতো তেখেতৰ গাত এটা গুলি লগা বুলিয়ে শুনিছিলোঁ। আমিতো ইয়াতে এতিয়া বৰ্তমান এটা লাইফ ৰাউণ্ড আৰু 2 empty cartridge আমি উদ্ধাৰ কৰিছোঁ। আৰু এতিয়া আমাৰ তদন্ত চলি আছে, এতিয়া আমাৰ এইখিনি আমি ক'বলৈ অলপ অসুবিধা হ'ব। এতিয়া আমি সন্দেহ কৰিছোঁ পিষ্টল বুলি সন্দেহ কৰিছোঁ আৰু গুলিটো চাই পেলাই 7.62 mm গুলি হয় এইটো। মানুহজনৰ কণ্ডিশ্যন বৰ্তমান কেনেকুৱা? মানুহজন কণ্ডিশ্যন এতিয়া বৰ্তমান হস্পিটেলাইজ হৈ আছে, এতিয়া অপাৰেশ্যন হ'ল বুলি। এতিয়া আমাৰ টিম যাব এতিয়া তালৈ, এতিয়া তাৰপিছতে আমি ক'ব পাৰিম।